Hey guys, welcome back to another vlog. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আৰু মই ফাইনালি বিলাসীপাৰাৰ পৰা ঘৰ আহি পালোঁ। এতিয়া চাংচাৰিতে আছোঁ। আৰু বিলাসীপাৰাত থাকোঁতে অলপ মই মহামায়াত ফুৰিব গৈছিলোঁ। ওচৰতে হয় যিহেতু আৰু অসমৰ মানুহ তাত যায়। আমাৰ ইয়াৰ পৰা মানুহ গৈ থকা মই দেখি থাকোঁ। তো মই তেনেকৈ চাব গ'লোঁ জেগাটো বিলাসীপাৰাত আছিলোঁ যিহেতু। আৰু তাত গৈ কিছু দৃশ্যাৱলী আপোনালোকৰ কাৰণে কেমেৰাত মই বন্দী কৰিলোঁ। আপোনালোকক দেখাওঁ বুলি। গতিকে এইটো ব্লগ মানে কি আৰু পুৰণা আৰু আগৰে মই শ্বুট কৰা গতিকে মই এডিট কৰাৰ টানতে এইকেইদিন কৰা নাছিলোঁ আৰু ফাইনেলি আজি ভাবিলোঁ ব্লগটো বনাই দিওঁ তো গতিকে উপভোগ কৰোঁ যদি ভাল লাগে লাইক এটা দিব ছাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি তো আহক ভিতৰত সোমাই ভিতৰত ফুৰি অহা যায় এইটো ভিতৰত সোমাই সেইফাল দি ওলাব পাৰে নাই ভিতৰত মানে ঘূৰিব যায় ভিতৰত তো গাইছ এয়া গছজোপা দেখিছেনে চিমেণ্টেৰে বনোৱা গছ এইজোপা একদম ৰিয়েল যেন লাগে কিন্তু ৰিয়েল নহয় এইবিলাক মানুহে বনাইছে আৰু কাষৰ সুৰংগবিলাক এইবিলাক যে দেখিছে গোটেই বনোৱা এইবিলাক আৰু গছজোপা ইমান ডাঙৰকৈ বনাইছে মানে মানুহ গমেই নাপাব ৰিয়েল নে বনোৱা কিন্তু এইবিলাক গোটেই বনাইছে আৰু ইটো চাইডে এইবিলাক যে দেখিলে এইবিলাক গোটেই ব্ৰাঞ্চ এইবিলাক গোটেই বনাইছে তাৰমানে চব চিমেণ্টেৰে বনোৱা আৰু এই পিছফালে চাওকচোন এটা নদী বৈ গৈছে চাইডেৰে নদীটোৰ নামটো নাজানো কিন্তু নদীটো চালোঁ আৰু ধুনীয়া পাহাৰখনৰ কাষেৰে মন্দিৰটোৰ কাষেৰে ইয়াতে মানুহে গাও ধুৱে বোলে স্নান ঘাট যিহেতু তাত গা ধুৱে মানুহ হ'লেও ঘূৰা ফুৰা এতিয়া আৰু উভতিব সময় হ'ল আমাৰ ভাল লাগিল ইয়াতে আহি পৰিৱেশটো খুবেই ধুনীয়া একদম সেউজীয়া পৰিৱেশ এইখিনি পাহাৰে হয় পাহাৰৰ ওপৰতে মন্দিৰটো ভাল লাগিছে